অৱশেষত এছআই জোনমণি ৰাভাৰ মৃত্যু প্ৰকৃত ৰহস্য ফাদিল কৰিলে চিবিআইয়ে। কান্দোনত ভাগি পৰিছে মাতৃ। এই দৃশ্য দেখিলে হয়তো আপুনিও কান্দি উঠিব। দীৰ্ঘদিনীয়াৰ অপেক্ষাৰ অন্তত আজি চিবিআইয়ে প্ৰকাশ কৰিলে জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত কাৰণ। অলপ মানে গম পাইছোঁ, কেনেকুৱা কি হয় এইটো নাজানো আৰু। জোনমণিয়ে যদি প্ৰকৃততে দূষিত আছিল তাইক জেলত ভৰাই নিদিলে কিয়? আৰু যদি জোনমণিয়ে, সেইটোৱে দুখ লাগিছে, জোনমণিয়ে কেনেকৈ কি হ'ল এইটো একো গম নাপালোঁ। যদি গম মানি ল'ব পৰা নাই মাতৃ হিচাপে আপুনি মানি ল'ব পৰা নাই। চিবিআই তথ্য অনুসৰি কোনো লোকে হত্যা কৰা নাই জোনমণি ৰাভাক। এয়া এক দুৰ্ঘটনাত পতিত হৈয়ে মৃত্যু হৈছে এছআই জোনমণি ৰাভাৰ। খবৰটো পোৱাৰ পাছৰে পৰা কান্দোনত ভাগি পৰিছে মাতৃগৰাকী।